हेलो गाइस, आज আমি আলোচনা কৰিম কেইটামান অতি মজাৰ হাতৰ। এক নম্বৰ হাতৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটোৱে গোটেই ৰংটো বঢ়াই দিয়ে, তাই কিন্তু অলপো নলয়। উত্তৰ পোহৰ। 2 নম্বৰ হাতৰটো হৈছে এনেকুৱা কি আছে যিটো ৰাতি হলে কান্দে আৰু দিনত হলে শুৱে। উত্তৰ মমবাতি। 3 নম্বৰ হাতৰটো হৈছে গৈ গৈ বাগৰি যাওঁ, ডিঙিটো কাটি দিলে আকৌ আগুৱাই যাওঁ। উত্তৰ পেঞ্চিল। 4 নম্বৰ হাতৰটো হৈছে বিয়াৰ আগত দৰাই কইনাক কি দিয়ে যিটো বিয়াৰ পিছত ঘূৰাই লয়। উত্তৰ গাভৰু জীৱন। 5 নম্বৰ হাতৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো ফাটি গলেও শব্দ নকৰে। উত্তৰ গাখীৰ। 6 নম্বৰ হাতৰটো হৈছে কি ফুল দেখিলে মানুহ সদায় উলটি আহে। উত্তৰ সাজ ফুল।